নমস্কাৰ আজিৰ এই ক্ৰাইম ষ্টৰিটো মই লৈ আহিছোঁ গোলাঘাটৰ পৰা কোভিড-19 মহামাৰীৰ সময়ত যেতিয়া সমগ্ৰ দেশ লকডাউনত আছিল তেতিয়া অসমৰ গোলাঘাট জিলাৰ নাজিবুৰ ৰহমান বুঢ়া আৰু সংঘমিত্ৰা ঘোষৰ পৰিচয় ফেচবুকত হয় অনলাইন কথোপকথনে শীঘ্ৰেই গভীৰ প্ৰেমলৈ পৰিণত হয় অক্টোবৰ 2022ত দুয়ো কলকাতালৈ পলাই যায় আৰু বিবাহ কৰে এতিয়া আমি প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ সংঘমিত্ৰাৰ পিতৃ মাতৃ আছিল সঞ্জীৱ ঘোষ আৰু জুনু ঘোষ তেওঁলোক বিবাহত কিন্তু সন্তুষ্ট নাছিলে তেওঁলোকে ছোৱালীক কিডনেপ কৰাৰ অভিযোগত আৰক্ষীক এজাহাৰ দিয়ে যাৰ ফলত সংঘমিত্ৰাক 37 দিনৰ বাবে ন্যায়িক জিম্মাত ৰখা হয় জানুৱাৰী 2022 চনত সংঘমিত্ৰা আৰু নাজিবুৰ চেন্নাইলৈ যায় আৰু তাত তেওঁলোক 5 মাহ থাকে আগষ্টত তেওঁলোকে গোলাঘাটলৈ আকৌ ঘূৰি আহে আৰু নৱেম্বৰ মাহত তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম হয় যদিও 2023 চনৰ মাৰ্চ মাহত সংঘমিত্ৰাই নিজৰ নৱজাতক শিশুটোক লৈ নাজিবুৰৰ ঘৰ এৰি মাতৃ পিতৃৰ ঘৰলৈ ঘূৰি আহে সংঘমিত্ৰাই নাজিবুৰৰ বিৰুদ্ধে অত্যাচাৰৰ অভিযোগত আৰক্ষীক এজাহাৰ দিয়ে যাৰ ফলত নাজিবুৰক গ্ৰেপ্তাৰ কৰা হয় 28 দিনৰ পিছত তেওঁ জামিনত পুনৰ মুক্তি পায় জেলৰ পৰা ওলাই অহাৰ পিছত নাজিবুৰ নিজৰ পুত্ৰৰ সৈতে দেখা কৰিবলৈ বিচাৰে কিন্তু সংঘমিত্ৰাৰ পৰিয়ালে অনুমতি নিদিয়ে সময় তেনেকৈ পাৰ হৈ গৈ আছিলে এতিয়া সময় হৈছে 28 জুলাই 2023 তাৰিখ যেতিয়া দুই পক্ষৰ মাজত উত্তেজনা চূড়ান্ত সীমা উলংঘন কৰে নাজিবুৰে সংঘমিত্ৰা আৰু তেওঁ পিতৃ মাতৃক হত্যা কৰাৰ পৰিকল্পনা কৰে আৰু ঠিক পৰিকল্পনা মতে নাজিবুৰে সংঘমিত্ৰা আৰু তেওঁৰ পিতৃ মাতৃক হত্যা কৰে তাৰপিছত তেওঁ নিজৰ 9 মহীয়া শিশুটোক লৈ আৰক্ষীৰ ওচৰলৈ গৈ আত্মসমৰ্পণ কৰে নাজিবুৰৰ মানসিক অৱস্থাৰ পৰ্যালোচনাত বিশেষজ্ঞসকলে কয় যে অবিৰত উত্তেজনা অস্বীকৃতি আৰু আইনী সংগ্ৰামে তেওঁক মানসিকভাৱে অস্থিৰ কৰি তোলে সংঘমিত্ৰাৰ সৈতে সম্পৰ্কৰ ফাট আৰু পুত্ৰৰ সৈতে দেখা নোপোৱা ঘটনাই তেওঁৰ মানসিক অৱস্থাক অধিক বেয়া কৰি তোলে আৰক্ষীয়ে নাজিবুৰক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ বিৰুদ্ধে হত্যা অভিযোগ আনে এই অভিযোগ আদালতত দাখিল কৰা হয় য'ত সাক্ষী আৰু প্ৰমাণৰ আধাৰত ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হয় স্থানীয় ৰাইজে এই নৃশংস অপৰাধৰ কঠোৰ নিন্দা কৰে আৰু ন্যায়ৰ দাবী কৰে এই ঘটনাই সমাজত গভীৰ আঘাত দিয়ে মানুহে ছ'চিয়েল মিডিয়াত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু এনেধৰণৰ ঘটনাৰ প্ৰতিষেধৰ বাবে কঠোৰ আইনৰ দাবী কৰে এই কাহিনীয়ে আমাক এইটোৱে শিকায় যে প্ৰেম আৰু সম্পৰ্কত স্বচ্ছতা বুজাবুজি আৰু সংলাপ কমিউনিকেশ্যন কিমান গুৰুত্বপূৰ্ণ আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সজাগ কৰিবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এনেধৰণৰ আৰু ক্ৰাইম ভিডিঅ' আপোনালোকে পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ